এতিয়া যে তুমি মই প্ৰতিটো খোজতে হেজাৰ হেঁপাহ বৰষে তোমাৰে লাহে লাহে ধাৰিলা। নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আন এটি নতুন ভিডিঅ'ৰ সৈতে। দেখিছেনে সাজি কাচি ওলালোঁ আৰু ক'ত যাম সেইটো অলপ পাছত আপোনালোকক দেখাই আছোঁ, ঠিক আছে। আজি এটা বিশেষ দিন, কিনো বিশেষ দিন সেইটো চাবলৈ হ'লে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব লাগিব। অলপ পাছত লগ পাই আছোঁ। এয়া ভাগিনৰ বাৰ্থডে দিনাখনি কৰা হৈছিলে ভিডিঅ'। ভালকৈ কৰিম বুলি ভাবিছিলোঁ কিন্তু নোৱাৰিলোঁ কৰিব, বহুত বা অকলশৰীয়া হৈছে মানে কামত বিজি হৈ থাকিব লগা হ'ল। মা পেহী এনেকৈ খাই আছে। নবৌয়ে যেনেকৈ অকণ ভিডিঅ' কৰি থৈছিলে সেই তাকেই মই ভিডিঅ' বনাই আপোনালোকক দেখালোঁ, কেনেকুৱা হৈছে ক'ব। এয়া ভিনদেউ নিজৰ জীয়েকৰ বাৰ্থডেত কাম কৰি আছে, নিজে পুৰি বনাইছে, চব্জি বনাইছে, বাকী সকলোবোৰ কাম তেখেতেই কৰিছে। অকলশৰীয়া মানুহ, আমিও কৰিছোঁ বাৰু, বেয়াও লাগে ন। তথাপিও এনেকুৱা পিতৃ পাবলৈ হ'লে বহুত ভাগ্যৰ কথা। ভাল লাগিছে আৰু বহুত ধুনীয়া বনাইছে। থেংক ইউ ভিনদেউ।